বনৰীয়া বুলি কিবা চেনেল এটা খুলিছে। বনৰীয়া নহয়, বনৰীয়া। Hello and welcome to my new YouTube channel, Bonoria. মৰম আৰু কিবা আগুৱাই ৰাখে যেন আশা কৰিলোঁ। যদি ভাল লাগে চেনেলে লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি বেয়া লাগে কমেণ্ট কৰিব, শুধৰাবলৈ চেষ্টা কৰিম, আৰু কথাই পতো ঘণ্টাডাল দবাবলৈ নাপাহৰিব। নাপাহৰিব। হাই কৰি আহি ওলালোহি আমাৰ ৱাচিমায়ানৰ ঘৰ। লাগিছে হাতীমূৰি আছে ইয়াতে। আহিছিলোঁ ৱাচিমক বিচাৰি, পাই গ'লোঁ হাতী। আমাক এওঁ কেনে নাজিৰাৰ কিউট বয় বুলি ক'ব পাৰি। এয়া এইটোৱে মালটো। নমস্কাৰ। তোমাক এইজন হাৱাতে পাই গ'লোঁ আজি মানুহবোৰ দেই। আহোঁ নাহোঁকে আপোনাৰ লগত কাম এটা আছে, কথা এটা আছে। এই ৰ'ব, আপোনাৰতো হৈ থাকিব। হেৰি নহয়, এই কেমেৰা ধৰ। পোনপটীয়া প্ৰশ্ন দুটামান আছে, সুধি লওঁ। মাতি পৰিবনে কৰি লওঁ। গ্লাছখন খুলিবলৈ ক'ব পাৰে। ৰ'ব, হেৰি নহয়, শ্বাহৰুখ খানে প্লেন এখন ল'লে, প্ৰাইভেট। অজয় দেৱগনেও এখন ল'লে শুনিছোঁ, আৰু মানুহে ল'লে। আপুনি কেতিয়া ল'ব? সিহঁতৰো ফুটনি নাই। আপুনি 10,000 টকীয়া চাইকেলখনে লৈছে। অত ফকতীয়া লেভেল কিহৰ কাৰণে? সেইফালে কেমেৰা কৰা উত্তৰ লাগে। শিৱসাগৰবাসীয়ে উত্তৰ বিচাৰে ইয়াত। নেশ্যন ৱান্টছ টু ন'। এদিনতে যিমানখিনি পাৰিছোঁ কৰিলোঁ, আৰু ঘপককৈ কৰা হ'ল গানটো। মানে আজি দিনটো নহয়, একচুৱেলি আমি 12টামান বজাৰ পৰা বহিছিলোঁ কামত। 12টা বজাৰ পৰা এতিয়ালৈকে যিমানখিনি 3 ঘণ্টামান সময় বহি যিকণ পাৰোঁ কৰিলোঁ, আৰু বহুত কাম আছে, অতি সোনকালে উলিয়াই দিম আপোনালোকৰ মাজলৈ। গতিকে জড়িত হৈ থাকিব গানটোৰ লগত। এয়াই ক'লোঁ। পালেহি দেই কিবা এটা নতুন চেনেল এটা আৰম্ভ কৰিছোঁ নহয়, বনৰীয়া। বঢ়িয়া। আপোনালোকৰ বাৰু বনৰীয়া হ'বলৈ মন যায় নাই? কেতিয়াবা কিমাননো ঘৰচে হৈ থাকিব, কেতিয়াবা বনৰীয়াও হৈ চাব লাগে। মনত ফুৰা মজাই বেলেগ। আৰু যদি বনৰীয়া হ'বলৈ মন আছে, তেন্তে আপোনালোকে এই বনৰীয়া নামৰ নতুন এটা চেনেল আহিছে, সেই চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু তাৰ ভিডিঅ'বিলাক চাব। আপোনালোকে অট'মেটিক বনৰীয়া হৈ যাব। ধন্যবাদ। থেংক ইউ। টাংবদীকেইডাল ওলাই গৈছে। সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ ইজাজ আকৰামে নতুন চেনেল এটা খুলিছে। চেনেলটোৰ নাম হৈছে বনৰীয়া, নহয় বনৰীয়া। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ঘণ্টা দবাব আকৌ। ঘণ্টাটোও দবাই দিব। বনৰীয়া নাছিলে, তাত ইয়া আছিল। বনৰীয়া। মানুহে বেলেগ কিবা ভাবি ল'ব। তো সকলোৱে ছাবস্ক্ৰাইব কৰিব, ইয়াৰ চেনেলটো লাইক কৰিব, আৰু মৰম দিব, সি যাতে আগুৱাই যাব পাৰে। ঘণ্টাডাল পাব আকৌ। ঘণ্টাডাল মানে এটা উৎপাতটো আছে, সেই উৎপাতটো যাতে আমি ইউটিউবত দেখা পাওঁ, সেইটো আশা কৰিছোঁ। খাব দে। গৰু বান্ধত দেৰি নকওঁ।